Hello viewers, welcome to my channel Miss Pubali. থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গম পাইছে যে মই আজি মাৰ ঘৰলৈ ফুৰিব গৈ আছো। সৰু সৰু মুহূৰ্তবোৰ আবদ্ধ কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। তেনেহলে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰো। নগাঁও ভিলেজ নহয় নগাঁও টাউন সোমালো। তামাম ভোক লাগিছে, একো নোখোৱাকৈ আহিছো। ইমান দিনৰ মূৰত আহিছো, ভোক লাগি আছে পুৰাও, একো নোখোৱাকৈ আহিলো। বোলো কিবা এটা খাই গৈ লাহে লাহে গৈ থাকিম আৰু। এখন কৰি দিছো, ৰখি আছো। গছৰ পৰা চাহ বাগিচা দেখোন নেদেখিয়েহে। এয়া কঠিয়াতলিৰ চাহ বাগিচা আমাৰ, গছৰ পৰা নেদেখিয়ে যা। আমি পাই গলো ডবকা টাউন। এইফালে ডবকা যায়, আমি এতিয়া বাইপাছে চিধা যামগৈ আৰু শ্বৰ্টকাট হয়। অভাৰব্ৰিজৰ ওপৰতে যাম, নীল বাগান পাৰ হৈ যাম। সিফালে বুজাই যায়, আমি চিধা যাম। আমাৰ বাইপাছৰ লগতেই ঘৰ, বুজাইলৈ যাবগৈ নালাগে। ইয়াৰ পৰা আৰু 5 মিনিট লাগিব ন, 5-10 মিনিট লাগিব। এয়া আহি কৈ পালোহি বৰবহা। আমাৰ একদম শংকৰদেৱ নগৰৰ ফেমাছ হনুমান সন্ধ্যা ৰিজৰ্ট। এতিয়া আমি ঘৰ পাই গলোহি। ফাইনেলি ঘৰ পাই গলোহি। এটা প্লেন কি কোৱাচোন? এতিয়া আমি যাম খুজাই লৈ, তাৰপিছত খুজাই ট্ৰেভেলিং কৰিবলৈ নিবা। এয়া মম, পাপা এণ্ড গাহৰি। এতিয়া আমি গৈ আছো খুজাইলৈ। কিবা কিবি কাম আছে, কৰি লৈ পেলাই ৰিটাৰ্ণ আৰু আহি যাম আৰু। আমি এতিয়া ঘৰ পাই গলোহি। অকমান আকৌ এতিয়া লংকালৈ ওলাই যাওঁ। মাস্ক লগাই লৈছো, মাস্কটো মেইন, নহলে পুলিচ লংকাত পুলিচ চেকিং কৰিয়ে থাকে। 500 টকা দিবলৈও নাই, তাতকৈ মাস্ক মাৰি যোৱাই ভাল। 4টা মানুহ গৈ আছো কাৰণে। ঘৰ পাই গলোহি লাকিবা। আজি সানডে, এদিন থাকিলো। আজি এতিয়া যাবলৈ ওলাইছো। হেঁপাহে নপলাই, যিমান দিন নাথাকো কিয়।
এয়া এতিয়া মাস্ক আৰু চিট বেল্ট লগাই লৈছো কালিহে লংকা যাওঁতে পুলিচে চেক কৰি আছিলে মাস্ক যোনে যোনে মাৰা নাই আৰু চিট বেল্ট লোৱা হেৰি কৰা নাই ফাইন লৈ আছিলে ভাগ্য ভাল আমি হেৰি কৰি গৈ আছিলো নহ'লে 500 টকা ফাইন দিব লগা হ'ল হয় এতিয়া সেইকাৰণে একদম পুৰা ৰেডি হৈ গৈ আছে এতিয়া পুলিচে ধৰিলেও কথা নাই আৰু